তো ফ্ৰেণ্ড আজি আমাৰ ঘৰত কম্পিটিশ্যন আছে মানে মোৰ ভণ্টি আহিছে মোৰ হাজবেণ্ডে কৈছে আজি পাকঘৰৰ কাম মই একো নকৰোঁ একোৱে নুচো সব ভণ্টিক কৰিব দিছে আজি মানে কম্পিটিশ্যন কাৰ হাতৰ খোৱাত বেছি ভাল ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈছে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো ৰাতিপুৱা এতিয়ালৈকে একো হোৱাই নাই ৰাতিপুৱা চাহ বনাই দিছে ভিনীয়েকে কৈছে কি আজি যিমান ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানে যিমান খোৱা বোৱা চাহ মানে যিমান যি লাগে চব তাই কৰিব আজি পাকঘৰত মই নুসুমাও নে কাটা বাচা নে একো নকৰোঁ চব তাই কৰিব মোৰ কাম হৈছে হেৰি আপুনি শুনি লওক কি হ'ব কৈ দিয়ক অকণ হয় গাইজ যোনটো কৈছে এইটোৱে হয় আজি টেষ্ট হ'ব যিবিলাক চালি হাতেদি খাব চালিতে খাম আজি চালি কেনেকৈ টেষ্ট বনাই কিন্তু খাই পোৱা নাই বেয়া হয় যদি বেয়া তাৰ বিচাৰ হ'ব বাৰু এটা পিছত হ'ব পিছত মানে যোনটো ভিডিঅ' হ'ব দেখাম আপোনাক কম এতিয়া মই যামগৈ আপোনালোকে টাটা বাই বাই এতিয়া যাব কামত যিহেতুকে কামলৈ যাব ওলাইছে এয়া একো কাম হোৱাই নাই আৰু এইফালে এয়া বনোৱা মানুহ এই বনাব মানে চব বনাব ৰাতিপুৱা চাহ বনাই দিছে ৰাতিপুৱা চাহটো কেনেকুৱা হৈছে নকলি হে চাহখিনি কেনেকুৱা হৈছে চাহ বঢ়িয়া হৈছে এতিয়া মই গৈছোঁ বজাৰ কৰিবৰ কাৰণে বজাৰৰ পৰা কি আনো লৈ আহোঁ তাক দেখাম দিয়ক ঠিক আছে এতিয়া গৈ আছে বজাৰ কৰিবৰ কাৰণে বজাৰ হাট কৰি আনক গৈ আজি দুপৰীয়াৰ খোৱাটো কি হয় আৰু কেনেকুৱা হয় খোৱাত মানে খাবলৈ মানে চালিৰ হাতৰ খোৱাটো বেছি ভাল হয় নে মোৰ হাতৰ খোৱাটো বেছি ভাল হয় আজি মানে সেইটোকে জনাব মই পাৰোঁ নে তাই পাৰোঁ মানে সংসাৰৰ মানে খোৱা বোৱা সেইটো নকওঁ আৰু মানে খোৱা বোৱাৰ ক্ষেত্ৰত সেইটো জনাব ভিডিঅ'টো আজি মজা হ'ব আপোনালোকে স্কিপ নকৰিব আৰু পূৰা ভিডিঅ'টো চাব দেই এতিয়া আহি আছে মোৰ চাহ যিহেতুকে মোৰ চাহো তাইয়ে আনিব চব আজি তাই কৰিব বুলিয়ে ক'লোঁ এতিয়া আহি আছে মোৰ আৰু তাইৰ চাহ মানুহজন চাহ খাই কিনে ওলাই গ'ল বজাৰলৈ গৈছে বজাৰ কৰিবৰ কাৰণে ক'লোৱে আপোনালোকক এতিয়া আহি গ'ল মোৰ চাহ চাহ খাবলৈ কাৰণে কি আনিছে চাহখিনি বোলে আজি ধুনীয়া হৈছে বুলি কৈছে আৰু চাহৰ পৰা ষ্টাৰ্টিং হৈছে চাহটো ভালেই হৈছে চাহ খাবলৈ এতিয়া আনিছে বেছি একো নাই ভুজিয়া আৰু এয়া বিস্কুট দেখিব পাইছে এইফালে এয়া চাহ লৈ আহিছে এয়া চাহ লৈ আহিছে খাবৰ কাৰণে খাই লওঁ আকৌ চাহখিনি খাই কিনে বাকীখিনি হৈ আছে পিছত তো ফ্ৰেণ্ড দেখিব পাইছে আজি বতৰটো খুবেই বেয়া মানে কি মোৰ কাৰণেতো ভালেই আপোনালোকৰ কাৰণেও ভালেই হ'ব আৰু ভাল যিহেতুকে কালিৰ পৰা কাৰেণ্টটো নাই আপোনালোকৰ নাজানো আপোনালোকৰ তাত আছে নাই কিন্তু আমাৰ ইয়াত কালি ৰাতিৰ পৰা কাৰেণ্ট নায়েই ক'ব গ'লে আৰু ইনভাৰ্টাৰো একদম পূৰা বহি গৈছে ইনভাৰ্টাৰত নাই আমাৰ বুলি নহয় আমাৰ এইখিনি জেগাত চবৰে ঘৰত কাৰেণ্ট নাই আৰু চবৰে ইনভাৰ্টাৰ বহি গৈছে আৰু এতিয়া এনেকুৱা গৰম আৰু তথাপিও বতৰটো দেখি ভাল লাগিছে যিহেতুকে ৰ'দ নাই নহয় ৰ'দ থকা হয় মানে আৰু থাকিব নোৱাৰা হ'লোঁ হয় আৰু বতাহও মাৰি আছে খুব ধুনীয়া আৰু যিহেতুকে আপোনালোকক কৈছিলোঁ আজি আমাৰ মানে কামৰ মই কৰি আছোঁ ঘৰ চাফা যিহেতুকে আজি মোৰ ৰন্ধা বাঢ়া ডিউটি নাই মই এইবিলাকৰ পৰা মানে আজি একদম পাকঘৰৰ পৰা আজি ছুটি মানে কি একবেলা আজি দিনটো ছুটি মই এতিয়া মই কৰি আছোঁ ঘৰ চাফা মানে যিমানখিনি পাৰোঁ তিমানখিনি কৰি লওঁ আপোনালোকক কৈছিলোঁ শনিবাৰ দেওবাৰে মই ঘৰ চাফা কৰিব সময় পাওঁ আৰু ভণ্টি আহি গৈছে ভণ্টি কালি টিউশ্যন থ'ব গৈছিলোঁ ল'ৰাক তেতিয়াই আহিছে আমাৰ লগত আৰু এতিয়া ভণ্টিক দিছোঁ ভাত বনাবলৈ মানে ভিনীয়েকে দিছে ভাত বনাবলৈ আৰু মই কৰি আছোঁ ঘৰ চাফা তাইনো কি ৰেডি কৰিছে বলক আপোনালোকক দেখাই আছোঁ এইফালে ইয়াৰ দালি চিটি মাৰি ল'লে দালি চিটি মাৰিলে এইফালে ইয়াৰ পিঁয়াজ কুটি লৈছে এইফালে ইয়াৰ শাক কাটি মেলি ধুই লৈছে এইফালে কাটিয়ে আছে শাক এয়া দেখিব পাইছে শাক কাটি থকা হৈছে আৰু এজনী ৰান্ধিব আৰু কি বনাবি শাক আৰু কি বনাবি दाल बनेगा और साग बनेगा फिर इसे क्या बोलते हैं हिंदी में नहीं पता लौकी हाँ लौकी का सब्जी यही बनेगा बना देखिब पाले रांधनी रांधि আছে শাক কাটি আছে বৰ্তমান তাই বনাওক পাকঘৰত আজি কাম নাই যিহেতুকে মই নাযাওঁ পাকঘৰ তাই আগতীয়াকৈ চাফা চিকুণ কৰি লৈছিলে বাচন তাচন ধুই পখালি চাফা চিকুণ কৰি ৰাখিছে বজাৰ আনিছে কাৰণে আজি ইমান নহয় নৰ্মেল খানা ইমান মানে হেৰি বনাব নালাগে মুনুক গছকি দিছে একো নাই আপোনালোকে গম পালে তাৰ হৈ গ'ল আৰু মোক দিছে এইফালে ঘৰো চাফা কৰি আছোঁ আৰু দুটা পোৱালিক চাইও আছোঁ যিহেতুকে বাৰে বাৰে পাকঘৰত যায় আৰু এইফালে আৰু মোৰ কি কৰিছা একো নকয় নাকামৰে আৰু
আৰে এইটোৰ কথা কি যে ক'ম এইটো মুনু মুনু আহা 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 এইফালে আহা আৰু ঘৰটোৰ অৱস্থা কি বেয়া কৰি ৰাখিছে অৱস্থা নোহোৱা কৰি ৰাখিছে এই দুটা কথা নকয় মোৰ মানে ইয়াৰ পিছে পিছে দৌৰি অৱস্থা নাই একেবাৰে ঘৰ দুৱাৰ চেচ কৰিছে এইফালে আহা নিদিবা পানী কেলে পানী দিছা তুমি আকৌ এতিয়া বনাই আনিছে ভাত ভাজি মানে ঠাণ্ডা ভাত আছিলে ভাতখিনি ভাজি পেলাই আনিছে 11টা বাজে যিহেতুকে তাই কৈছে আগতে কিবা এটা খাই লওঁ ভোক লাগিছে তাৰ কাৰণে চাহ খাইছিলে বাৰু ৰাতিপুৱা দেখালোঁ আপোনালোকক এতিয়া ভাত কেইটামান আছিলে ভাজি লৈ তাই খাইছে তাই কৈছে মোক নেদেখাবি খাই থাকোঁতে তাই আকৌ নেদেখাওঁ আৰু এইফালে পোৱালিকেইটা চিঞৰি আছে ইহঁতে নাখায় তো এয়া হৈছে ভাতখিনি ভাজিছিলে এয়া খাম এতিয়া খাই ল'ম এতিয়া মানে আপোনালোকক পূৰা দেখাম আজি তাই কি বনায় কি নবনায় তে এয়া বনাইছে এতিয়া 11টা বাজে কাৰণে এয়া বনাইছে খাবলৈ কাৰণে আৰু এইফালে এয়া খাই আছে দেখিব পাইছে আৰু এইফালে এইজনী ছোৱালী খেলি আছে পালে তাৰ হৈ গ'ল আৰু মোক দিছে এইফালে ঘৰো চাফা কৰি আছোঁ আৰু দুটা পোৱালীক চায়ো আছোঁ যিহেতুকে বাৰে বাৰে পাকঘৰত যায় আৰু এইফালে আৰু মোৰ কি কৰিছা একো নহয় নাকামৰে আৰু এইটোৰ কথা কি যে ক'ম এইটো মুনু মুনু আহা 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 এইফালে আহা আৰু ঘৰটোৰ অৱস্থা কি বেয়া কৰি ৰাখিছে অৱস্থা নোহোৱা কৰি ৰাখিছে এই দুটা কথা নকয় মোৰ মানে ইয়াৰ পিছে পিছে দৌৰি অৱস্থা নাই একেবাৰে ঘৰ দুৱাৰ চেচ কৰিছে এইফালে আহা নিদিবা পানী কেলে পানী দিছা তুমি আকৌ তে তাই বনাওক আৰু ময়ো পটপট যিমানখিনি মানে কৰিব পাৰোঁ ঘৰটো মানে অলপ চাফা কৰি লওঁ 12টা বাজিবই ল'ৰাকো আনিব যাব ল'ৰাক বাৰু মানুহটোৱে আনিব যাব লৈ আহিব ল'ৰা টেনশ্যন নকৰোঁ লৈ আহিব তাৰ আগতে ঘৰটো চাফা কৰি লওঁ হয়নে নহয় স্কুলৰ পৰা আহি গ'ল আৰু এইফালে ছোৱালীৰ অৱস্থা আপোনাক মই দেখাই দিওঁ কি কৰিছে ইমান অশান্তি কৰি আছে এজনী চাওক মুখখন দেখিলোঁ যে দেখাই দিয়া এই মুখখনৰ অৱস্থা চাওক লিপষ্টিক লগাইছে লিপষ্টিক লগাই কিনে এই অৱস্থা কৰিছে ইমান লিপষ্টিক লগাইছে লিপষ্টিক দেখাই দিয়া কৈ দিয়া দেখিব পাইছে লিপষ্টিক লগাইছে আৰু এইটো ভণ্টিৰ ল'ৰাটো সিও একদম মানে লিপষ্টিক লগাব এয়া দেখিব দেখাই দিয়া কি কৰিছা এয়া লিপষ্টিক লগাইছে দেখি পাইছে কি লাগে আৰু এইফালে এয়া বনাই আছে কি বনাইছে খুদ কি বনাইছে এয়া জিৰা আছে দুটা জিৰা তাৰ পাঁচফোৰণ নাই সেয়া গৰম মছলা সেয়া গৰম মছলা আৰে গৰম মছলা কৈ আছোঁ মই দেখাব লাগিব কৈ আছোঁ কি এয়া গোটা জিৰা এয়া কলা জিৰা নাই পাঁচফোৰণ নাই আৰু এয়া দেখিব পাইছে ভণ্টি ল'ৰাটোৱে মেকআপ কৰি দি আছে এয়া একেবাৰে পুৰা মেকআপত লাগি আছে এইফালে দিয়া বাও ভণ্টি ল'ৰাটো যিহেতুকে এতিয়ালৈকে মানে একো হেৰি হোৱা নাই আমাৰ ইয়াক মাতে পাপা বুলি মোক মাতে মা বুলিয়ে মাতে নাজানো সি তেনেকৈ মাতে মাকে আকৌ খং কৰে কিয় পাপা বুলি শিকাইছে মাতিব সৰু পোৱালিনো পাপা বুলি মাতিলেনো কি হ'ব যিহেতুকে মই জেঠাই হয় আৰু জেঠু হ'ব আৰু দেখিব পাইছে মানে যি কাজিয়া তাইৰ বাপেকক ইচোৱাৰ কাৰণে কাজিয়া আৰু পূৰা মেকআপ চলি আছে সেইফালে আৰু এটা স্কুলৰ পৰা আহি বহি আছে এতিয়া সি খাব ঠাণ্ডা খাব জুচ খাব বোলে দিয়া নাই কাৰণে মোক স্কুলৰ পৰা আহি আগতে ভৰি হাত ধুই কিনে অকণমান টাইম ৰেষ্ট কৰিহে যিকোনো ঠাণ্ডা বস্তু খাব লাগে হয়নে নহয় আৰু পাকঘৰৰ পৰা কি চাই আছ পটপট বনা তোৰ ভিনদেউৱে খাবলৈ কাৰণে তৰপি আছে তোৰ হাতৰ অঁ হ'ব কোনো কথা নাই মই এইটো কি ডাঙৰ কথা তোৰ ভিনদেউৱে খাবলৈ কাৰণে ইমান টাইমৰ পৰা ৱেইট কৰি আছে কেতিয়া খাব হে সোনকালে বনাই খোৱা কি ননচেন্স পাপা যোৱা মই থৈ দিওঁ চা মোক দিয়া মই থৈ দিওঁ দিয়া এয়া স্কুলৰ পৰা আহিয়ে খাই আছে এয়া জুচ আম খাই চেচি কৰিলে এতিয়া এইফালে এয়া ময়ো জুচ খাব লৈ লৈছোঁ আৰু বাহিৰত দেখাই আছোঁ এয়া জুচ খাম এতিয়া গৰম যিহেতুকে দেখালোঁ ভাত খাই আছিলোঁ
না আৰু ইয়াত দেখিছে কাপত খাই আছে জুচ এইফালে এয়া পানী খাই আছে জুচ খাব বাৰু আৰু এইফালে এয়া আম খাই আছে চামা আম খাইছা এয়া আম খাই আছে এইটো এটা আম খাই আছে আমাৰ বাকলি একে আমৰ বাকলিও খাব সি চুবাই কেতিয়া জুচৰ গ্লাছ আন দে এয়া আনি দিছে চালিয়ে জুচ চবৰে আজি চালিয়ে হাতে দিয়ে খাব তাৰ কাৰণে জুচ আনি দিছে এইফালে আছে ফটো এটা উঠাইটো দিব লাগিব নহয় ত' ফ্ৰেণ্ড আমাৰ বনোৱা মেলি হৈ গ'ল বনোৱাখিনি দেখাব নোৱাৰিলোঁ সেইখিনি স্কিপ হৈ গ'ল কাৰণ কিয় অকণমান বিজি আছিলোঁ তাৰ বাবে দেখুওৱা নহ'ল কিন্তু কি বনাইছে সেইখিনি দেখাই দিম আৰু খাই পেলাই কেনেকুৱা লাগে সেইটোতো বাৰু মই নকওঁ কোৱা মানুহ বেলেগ তেওঁৱে ক'ব কিন্তু কি বনাইছে সেইটো মই আপোনালোকক দেখাই দিওঁ ব'লক এয়া হৈছে ভাত চবৰে কাঁহীয়ে ভাত এয়া আৰু এইফালে হৈছে মূলা শাক আৰু আলু ভাজিছে আৰু এইফালে এয়া হৈছে দালি বনাইছে মচুৰ দালি এয়া দেখিব পাইছে এনেকৈ দালি বনাইছে আৰু এয়া হৈছে পানীলাও আৰু মাছ ভাজি বনাইছে আৰু এতিয়া পটাপট খাই কেনে চাহ খাই কেনে ক'ব আৰু এয়া ৰাতিৰ মাংস আছিলে অকণমান ল'ৰাই যিহেতুকে পানী কোমোৰা নাখায় তাৰ বাবে ল'ৰাক মাংস আৰু হেৰি ভাত দিয়া হৈছে আৰু এইফালে দুটা পোৱালি শুইছে নাহক কেলে উলিয়াই আছে হে বনাইছে চালিক বনাব দিছে চালিয়ে বনাইছে এতিয়া খাই পেলাই কেনেকুৱা লাগে সেইটো জনোৱাটো কথা হে আহি আছে পোৱালি খুৱাই আছে খাই কিনে ফাৰ্ষ্টে মানে ৰিভিউটো দিব কেনেকুৱা লাগিছে ভাল লাগিছে নে নালাগিছে তাৰপিছতহে মানে আমি খাম টেষ্ট দিবলৈ ভালকৈ সানি কিনে গোটেই চব্জিখিনি শাক ভাজি সানি কিনে মজা হৈছে ইয়াতে আৰু এনেই মিছা কথা ক'ব নাই সঁচা কথা ক'লে হে মূলা শাকটো অকণমান তিতাই লাগিব আজি হেৰিয়া মাছ আৰু লাও আৰু সেয়া মূলা শাক আলু মুঠ চাই ভাল বনাইছে নে কি মানে ক'ব নাপায় কিন্তু সমান আছে আজি অলপ টেষ্ট অলপ বেলেগ আহিছে আজি মানে মন দি বনাইছে যে মানে এইটো কাৰণে আগতে খাইছিলোঁ মানে ইমান ভাল লগা নাছিলে আজি অলপ টেষ্টটো বেলেগ দিছে বেলেগ টেষ্ট আহিছে বেলেগ টেষ্ট আহিব আজি আকৌ মন দি বনোৱা হৈছে মন দি বনাইছে ইয়াতে মন দিছে ভাততে মন দিছে বেলেগত মন দিয়া নাই শাক ভাজিটো কেনেকুৱা লাগিছে আলু দি কিনে বনাইছে মই বনোৱাৰ দৰে বনোৱা নাই বেলেগ চিষ্টেমত বনাইছে আলু দিওঁ মানে কম দিওঁ মই আলু নিমখ লাগিব অলপ ঠিক আছে নিমখ লৈ আহোঁ আৰু এতিয়া যোনে বনাইছে ই খাই আছে নাজানো আৰু কেনেকুৱা লাগিছে ক তই বনোৱা সেইটো কেমেৰাটো লাষ্ট লগা হৈছে কিয় তই নতুন হৈ নাই নেকি লাজ লাগে এয়া দেখিছে কেনেকৈ খাইছে আমাৰ যোনে বনাইছে তেনে খাইছে আমাৰ ৰান্ধনি আজি দিছে পাকোৱানি কি হৈ গৈছে পাকোৱানি হয় পাকোৱানি হে দালি মজা লাগিছে গ্ৰেভি নহয় মানে দাঁতকৈ বনাইছে গ্ৰেভি নহয় তাই এনেকৈয়ে বনাই দাঁতকৈ আমাৰ ল'ৰাও দালি খাই ভাল পায় ময়ো ভাল পাওঁ দালি খাই কিনে বাবাক কেনেকুৱা লাগিছে মাহীয়ে বনাইছে কেনেকুৱা লাগিছে ক মাহীয়ে বনাইছে কেনেকুৱা লাগিছে ক এতিয়া মই এবাৰ খাই চাওঁ কেনেকুৱা লাগিছে বেছি কথা নকওঁ সোৱাদটো বৰ ধুনীয়াই হৈছে ভালেই লাগিছে বাৰু শাক ভাজিটো আগত খাই লওঁ ভালেই লাগিছে বেয়া লগা নাই আৰু বাহিৰত বান্দৰৰ পণ্টল আহি গৈছে ধেৰ বান্দৰ আহি গৈছে আৰু আমি ভাত এনেকৈয়ে খাওঁ আপোনালোকে চাগে ভাবিব আমি ভাত ইমানেই খাওঁ আপোনালোকে নক'ব কি একাহী ভাত লৈছে আমাৰ ঘৰত একাহী ভাতেই খাওঁ চবেই কমকৈ ভাত নাখাওঁ আপোনালোকে কিমানটো ভাত খাই জনাবচোন দেই আৰু সেয়া দেখিব পাইছে আমাৰ দুটা একদম পোৱালি শুই গৈছে একদম ধুনীয়াকৈ আৰু এইফালে আমি ভাত খাই আছোঁ আৰু মোৰ মানুহটোৱে একাহী ভাত চেচেই কৰিলে ক'ব গ'লে ভাত লাগে হে বাৰু ভাত লাগে আৰু এয়া দেখিছে মোৰ মানুহটো ভাত খাইছে মোৰ মানুহটোৱে এনেকৈয়ে ভাত খায় আগতে বেছিকৈ খাইছিলে এতিয়া খোৱাৰ পৰিমাণটো কমি গৈছে কি জানো কি হৈছে আৰু এইফালে মই খাইছোঁ খাই ল'ম বেছি কথা নকওঁ
কোনটো কি লাগে ভাত তোমাৰ ষ্টৰি আছে না একদম ভালকে ভালকে বুলি মই কিন্তু শুনাই নাই কি হৈছে ইমান ভাত থৰি খা অকণমান দে এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে মৰম দিব নাপাহৰিব এতিয়া আজিলৈ বাই বাই